নমস্কাৰ সকলোকে, সকলো ভালে আছে আশা কৰোঁ, সকলো ভালে থাকক, ভগৱানে সকলোকে ভালে ৰাখক, সেইটোৱে কামনা কৰোঁ। নহয় জানো? সকলো নিজৰ নিজৰ কামত ব্যস্ত থাকক, সময় এনেই নষ্ট নকৰিব। সময় যদি এবাৰ গুচি যায় কেতিয়াও ঘূৰাই নাপায় আৰু সময়, বুজিছানে? সেইকাৰণে সময় নষ্ট কৰিব নালাগে। কোৱাৰ কাৰণে কোনো বেয়া নাপাব কথাষাৰ। বন্ধুসকল, এটা কথা কি জানা? ডাঙৰ ডাঙৰ কথা কৈ দিলেই মানুহজন জ্ঞানী হৈ নাযায়। যিকোনো মানুহৰ ক্ষেত্ৰত দেই, ডাঙৰ ডাঙৰ কথা কৈ দিলেই জ্ঞানী হৈ নাযায়। সি সৰু সৰু কথাবোৰ আজিলৈকে চিন্তাই কৰা নাই। জ্ঞানী হ'বলৈ হ'লে সকলো ফালৰ পৰাই স্মাৰ্ট হ'ব লাগিব। ওপৰৰ ৰেংকৰ কথাখিনি চিন্তা কৰি থাকিলে হ'ব জানো কওক? সৰু সৰু কথাবোৰো চিন্তা কৰিব লাগিব। সমাজখনৰ প্ৰতি চিন্তা কৰিব লাগিব। আনৰ প্ৰতি অকণমান চিন্তা কৰিব লাগিব। আনকো কেতিয়াবা পাৰিলে সহায় কৰিব লাগে। যদি নিজৰ মতলবতে থাকে, নিজকে জ্ঞানী বুলি ভাবে, তেনেকুৱা মানুহ কেতিয়াও জ্ঞানী নহয়, বুজিছানে? যিবোৰ মানুহৰ ধন সম্পত্তি থকাৰ পিছতো নিজকে কেতিয়াও ধনী বুলি নকয়, সমাজত সকলো ক্ষেত্ৰতে আগুৱাই যায়, সকলোকে বিপদত সহায় কৰে আৰু সকলোকে মৰম দয়া চেনেহ কৰে, পৰম জ্ঞানী সেইসকলহে। ভগৱানে সিহঁতক তেনেকৈ শক্তি দিছে। সকলোকে ধন্যবাদ। মোৰ ভিডিঅ'বোৰ ইমান দীঘল নকৰোঁ, আৰু চাবলৈ কাৰণে ইমান কাৰ সময় আছে কওক? বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিলে, মোৰ কথাখিনি কেনেকুৱা লাগিছে, আপোনালোকৰ মতামত আগবঢ়াব একেবাৰে নাপাহৰিব। ভিডিঅ'টো এটা লাইক কৰিব প্লিজ, অনুৰোধ কৰিছোঁ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। সকলোকে ধন্যবাদ।